আপোনালোকে শুনি আচৰিত হৈ যাব কথাটো হল যে আপুনি কি ভাবিছে ভাৰতখন নৰেন্দ্ৰ মোদী চলাই আছে নেকি বা ভাৰতখনে বিজেপি চৰকাৰখনে চলাই আছে নেকি ভাৰতখন চলাই আছে এই ভাৰতৰ 1% লোকে হয় আপোনালোকে ঠিকই শুনিছে ভাৰতখন চলাই আছে 1% লোকে এতিয়া প্ৰশ্ন উঠিছে যে এই 1% লোক কোন হয় উদাহৰণ স্বৰূপে মই আপোনালোকক ক'ব খুজিছো আম্বানী আৰু আদানীৰ কথা ভাৰতত যিমান টকা আছে সেই টকা 77% ভাৰতৰ 10% লোকৰ হাতত আছে ভাৰতকে ধৰি অসমত ধনী আৰু দুখীয়াৰ যিটো গেপ সেই গেপটো দিনে দিনে বাঢ়ি গৈ আছে মানে ধনী ধনী হৈ গৈছে দুখীয়া দুখীয়া হৈ গৈ আছে আজি এই দুখীয়া লোকসকল বা মধ্যবিত্ত বা লোৱাৰ মিডল ক্লাছ লোকসকলৰ জীয়াই থকাৰ অধিকাৰ আছে নে এই সমাজত এইটো অপ্ৰিয় হলেও সত্য কথা যে আপোনাৰ যদি টকা নাই আপুনি কুকুৰ মেকুৰীৰ নিচিনা মাৰ খাব লগা হ'ব ৰাস্তাত সকলো ফালৰ পৰা লেই চেই হয় নে নহয় আপোনালোকে নিজে কওকচোন এই যে ভাৰতৰ অৰ্থনীতি এই অৰ্থনীতিটো ভাৰতৰ 1% লোকে চলাই আছে সেইবিলাক কিহৰ কাৰণে হৈছে চৰকাৰ নাই নেকি ভাৰতত চৰকাৰ আছে আৰু চৰকাৰখন কোনে চলাই আছে আমাৰ ডাঙৰ ডাঙৰ নেতাসকলে আৰু চৰকাৰে যিসমূহ আঁচনি আনে সেই আঁচনিসমূহ আচলতে ধনী মানুহক আৰু ধনী কৰাৰ স্বাৰ্থতে আনে নেকি বাৰু সেইটো এটা প্ৰশ্নৰ বিষয় এই ধনী আৰু দুখীয়াৰ মাজত যিটো গেপ সেইটো দিনে দিনে কিয় বাঢ়ি গৈ আছে সেইটো আপোনালোকে কেতিয়াবা চিন্তা কৰিছেনে ভাৰতৰ অৰ্থনীতি যে আজি 1% লোকে চলাই আছে সেইটো মই কোৱা কথা নহয় সেইটো ডাটা আছে উদাহৰণ স্বৰূপে মই কৈ আছো যে গাঁৱত এজন ল'ৰাই BA MA পাছ কৰিলে তাৰ পিছত সেই ল'ৰাজনে চাকৰিৰ সন্ধানত গুৱাহাটীলৈ আহিলে আৰু গুৱাহাটীত আহিয়ে সি কি কাম কৰিব BA MA পাছ কৰা ল'ৰা এটা কি চাকৰি পাব কওকচোন বৰ বেছি 12,000 টকাৰ চেলাৰী চাকৰি এটা পাব সি গুৱাহাটী মহানগৰ এই গুৱাহাটী মহানগৰে দেখি 12,000 টকাত সি নিজে খাব নে নিজৰ ঘৰৰ ডেভেলপমেন্ট কৰিব নে ঘৰ ভাড়া দিব নে কি কৰিব সেই 12,000 টকা দিন ৰাতি কষ্ট কৰি সেই ল'ৰাজনে 12,000 টকাৰ পৰা প্ৰমোশন পালে প্ৰমোশন পাই তাৰ 5,000 টকা দৰমহা বাঢ়িলে 5 বছৰ পিছত তাকো দৰমহা হল এতিয়া 17,000 টকা আৰু এই 5 বছৰত যি মূল্য বৃদ্ধি হল সেই 17,000 টকাটো সেই সময়ত কামত দিবনে গতিকে সেই যি দৰমহা পায় সেই দৰমহাটো সি ক'ত ইনভেষ্ট কৰিব সি নিজকে ডেভেলপ কৰিবই নোৱাৰে একো কৰিব নোৱাৰে সেই লাইফত আৰু আনফালে যদি মই ধনী মানুহৰ ল'ৰা এজনৰ কথা কওঁ সি আৰামছে প্ৰাইভেট ইনষ্টিটিউট এটাত পঢ়ি আহিব চেন্নাই মুম্বাই দিল্লীত গৈ কিনে ধুনীয়াকৈ পঢ়ি আহিব সেম কোৱালিফিকেশন কিন্তু BA MA একপিনে যদি এই গাঁৱৰ ল'ৰাজনে অসমীয়া মাধ্যমত পঢ়ি BA MA পাছ কৰিছে আৰু এইপিনে ধনী মানুহৰ ল'ৰাজনে BA MA পাছ কৰিছে ইংলিছ মিডিয়ামত আৰু ধনী মানুহৰ ল'ৰাজনে দিল্লী মুম্বাইত BA MA পাছ কৰি আহি সি যেতিয়া গুৱাহাটীত আহিব নিজৰ ঘৰত আহিব বা অসমৰ যিকোনো এখন ডাঙৰ চহৰলৈ আহিলে সি কি কৰিব দেউতাকৰ টকা থাকে গতিকে সেই টকাখিনি ইনভেষ্ট কৰিব আৰু আপোনালোকে জানে যে যিমান ইনভেষ্ট কৰিব সিমান টকা আপুনি যদি 10 লাখ টকা ইনভেষ্ট কৰিছে তাৰ ফলটো আপুনি পাবই পাব এদিন নহলে এদিন আৰু এক পিনে সি দুখীয়া ঘৰৰ ল'ৰাজনে গুৱাহাটী মহানগৰী বা ডিব্ৰুগড় শিৱসাগৰ যিকোনো ডাঙৰ চহৰ এখনত আহি সি নিজকে চম্ভালিব নোৱাৰে সি নিজৰ ভৰিত থিয় দিয়া মেনি সি ইয়াৰ বয়স পাৰ হৈ গুচি যায় গতিকে ইয়াৰ পৰা আমি কি শিকিলো টকা লাগিবই এতিয়া বহুতে কয় যে টকাৰে সুখ কিনিব নোৱাৰি মই সেইসকল লোকক ক'ব খুজিছো যাৰ টকা নাই তাক এবাৰ সুধি চাওকচোন টকাৰে কি কিনিব নোৱাৰি বা টকাৰ থাকিলে কি হয় টকা নাথাকিলে কি হয় সেই মানুহজনক সুধি চাওক যাৰ টকা নাই 3 দিন ভোকত আছে 4 দিন ভোকত আছে খাবলৈ পইচা নাই 10 টকা এটা পকেটত নাই সেই মানুহজনক আপুনি সুধি চাওক এইবিলাকৰ কাৰণে দায়ী কোন আজি গাঁও ল'ৰাজন গুৱাহাটীত আহি সি যেতিয়া বেলেগ এটা কোম্পানীত ইন্টাৰভিউ দিব যায় থাপকে ইংলিছত কোৱেশ্চন উঠে আৰু সেই গাঁৱৰ ল'ৰাজন পঢ়ি আহিছে অসমীয়া মাধ্যমত আৰু ইন্টাৰভিউত সেকেন্ডত ৰিজেক্ট হৈ যায় সেই ল'ৰাজন আৰু এক পিনে ধনী মানুহৰ ল'ৰাজনে সি জন্মৰ পৰা ইংলিছ মিডিয়ামত পঢ়ে আৰু সি লগালগ সিলেক্ট হৈ যায় গতিকে ক'বাত আমাৰ অসমৰ সেই শিক্ষা ব্যৱস্থাত সুৰুঙা আছে নেকি বাৰু এইটো কথা হয় যে শিক্ষাই সকলো আৰু যদি আমাৰ এই দুখীয়া ল'ৰা ছোৱালী সকলক ভাল শিক্ষাই নাপায় আমাৰ স্কুলসমূহত অসমীয়া মাধ্যমৰ স্কুলসমূহত তেতিয়াহ'লে সেই ল'ৰাজনে বা সেই ছোৱালীজনীয়ে জীৱনত কেনেকৈ আগুৱাই যাব অসমৰ শিক্ষা ব্যৱস্থাটো বৰ্তমান কেনেকুৱা পয়া লগা পৰিস্থিতিত আছে সেইটো সকলোৱে জানে সেইটো মই নকলোৱে হ'ব আৰু এই অসমৰ শিক্ষা ব্যৱস্থাটোৱে আমাৰ দুখীয়া ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত ধ্বংস কৰি থকা নাইনে এই যে দুখীয়া ল'ৰা ছোৱালীসকল যে আছে এইসকলে আগবাঢ়িব কিয় পৰা নাই জীৱনত গোটেই জীৱনটো কোনোবা এটা কোম্পানীৰ কোনোবা এটা মাৰোৱাৰী মালিকৰ আণ্ডাৰত গোলাম হৈ কিয় থাকিব লগা হয় গতিকে আমাৰ এই অসমৰ তথা ভাৰতৰ এই শিক্ষা ব্যৱস্থাটোত কৰবাত নহয় কৰবাত এটা সুৰুঙা আছে প্ৰথম কথাই হ'ল শিক্ষা ব্যৱস্থাটো ভাল কৰিব লাগিব আৰু দ্বিতীয়তে আহো আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছিল যে অসমত 6.1% নিবনুৱা আছে সেইটো মই কোৱা কথা নহয় সেইটো অসম চৰকাৰৰ ডাটা আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে সেইটো কথা আৰু 6.1% অসমৰ পপুলেশ্যনৰ লগত যদি আপুনি তুলনা কৰে
প্ৰায় 22 লাখ নিবনুৱা অসমত আছে। সেইটো মই কোৱা কথা নহয়, সেইটো চৰকাৰী ডাটা। আৰু এই 22 লাখ শিক্ষিত নিবনুৱা, চৰকাৰৰ হাতত ৰেজিষ্টাৰ থকা নিবনুৱা এইবিলাক, আৰু আনৰেজিষ্টাৰ্ড যিসকল ৰেজিষ্টাৰ হোৱাই নাই সেইসকলক কোনে কাম কৰিব? মানে আপুনি যদি ধৰক 3,50,00,000 যদি অসমৰ পপুলেশ্যন ধৰি লৈছো, আৰু তাতকে বেছিয়ে হৈছে এতিয়া, তাৰ ভিতৰত 22 লাখ চৰকাৰী ডাটা অনুসৰি নিবনুৱা 22 লাখ 6.1%। আৰু ৰেজিষ্টাৰ নোহোৱা নিবনুৱা অসমত কিমান আছে? কেইদিনমান আগত আপোনালোকে জানে যে কৰ্ণাটকৰ এজন মন্ত্ৰীয়ে অসমক হাঁহিছিল যে অসমত স্কিল ৱৰ্কাৰ নাই, আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কি ৰিপ্লাই দিছিল? ৰাজনৈতিক ৰিপ্লাই। আৰু তেখেতেও মানিছে যে অসমত স্কিল ৱৰ্কাৰ নাই। আজি স্কিল ডেভেলপমেন্ট প্ৰগ্ৰেম বিলাক অসমত অসম চৰকাৰে নানে। অসম চৰকাৰে খালি ফ্ৰী আঁচনি বিলোৱাত এক্সপাৰ্ট। এই যুৱ সমাজৰ কাৰণে যদি অসম চৰকাৰে স্কিল ডেভেলপমেন্ট প্ৰগ্ৰেম বিলাক আনে, এই দুখীয়া ঘৰৰ ল'ৰা ছোৱালী সকলে নিজৰ ভৰিত নিজে থিয় দি এটা সন্মানৰ জীৱন জীয়াব পাৰে। কিন্তু সেনেকুৱা স্কিল ডেভেলপমেন্ট প্ৰগ্ৰেম অসম চৰকাৰে নানে। মই বুজি নাপাওঁ কিহৰ কাৰণে। স্কিল ডেভেলপমেন্ট প্ৰগ্ৰেম যেতিয়ালৈকে অসমত নাহিব, অসমত নিবনুৱাৰ সংখ্যা 22 লাখ কি 50 লাখ কি কোটিৰ ঘৰ চুব এটা সময়ত। সেইটো চৰকাৰে বুজিবলৈ চেষ্টা কিয় নকৰে? ইমান যদি ইনইকুৱেলিটি হৈ থাকে অসমকে ধৰি ভাৰতত, অবভিয়াছলি ধনী আৰু দুখীয়াৰ মাজত গেপটো বাঢ়ি গৈ থাকিব। গতিকে অসমবাসী ৰাইজক মোৰ এইখিনিয়ে ক'ব লগা আছিল। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।